রাবণ পাতল আলু বক্ষমতির ছায়। আজি আমি প্রজাপালক অযোধ্যার রাজন, ন্যায় দণ্ড হাতে তুলিব, নীতি মতে কৰি আছো অযোধ্যার শাসন। কিন্তু আজি আমার অক্ষান্ত পড়া নিষ্পাপ জানকীর সতীত্বর ওপৰত আজিও আলোচনা কৰে সেই দুৰ্মুখ যুদ্ধৰ। ৰক্ষা কৰিব লাগিব আমি ৰঘুকুলৰ সন্মান, কাৰণ আমি ৰঘুকুলৰ, আমি রামায়া রাম সংগ্রাম রাম রাঘব সীতাপতি যাওঁ এনে মই নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ।
এই অধমৰ মুখে যেন গুছে তোমাৰ নাম আৰু গুণানুকীৰ্তন প্ৰভু গুণানুকীৰ্তন জয় শ্ৰীৰাম জয় শ্ৰীৰাম নৃত্য কৰ্মমূল হ'ল সমাপন যাওঁ এতিয়া মই নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ দাদা 14 বছৰীয়া বনবাসী জীৱনৰ অন্ত পেলাই ৰাজ্য শাসনৰ পাতনি মেলিছো দাদা কিন্তু নাজানো চিৰপূজ্য পিতৃদেৱৰ দৰে মই এই ৰাজ্যক শাসন কৰিব পাৰিছোনে নাই এয়া সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিছে তোমালোক আৰু অযোধ্যাৰ শত শত প্ৰজাগণৰ অযোধ্যা সুখময় গৌৰৱজী চতুৰ্দিশে পৰিছে তোমাৰ এবাৰে গুৰুজনক পাই ধন্য আজি অযোধ্যাৰ প্ৰজা আৰু শত ধন্য আমি তোমাৰ ভাতৃগণ নে কি কোৱা ভাইহঁত সঁচা দাদা আজি অযোধ্যাৰ প্ৰজা নাই অলপত দুখৰ চিন প্ৰতি প্ৰজাৰ মুখে মুখে কেৱল তোমাৰ এই গুণানুকীৰ্তন সঁচাকৈ গৌৰৱান্বিত আমি তোমাৰ ভাতৃগণ ভাই লক্ষ্মণ কি হ'ল ভয় ভয় কি হৈছে নো কেমন মাই সঁচা কথা হয় যেতিয়ালৈকে আমাৰ হীৰক পিতৃ পিতামহৰ আশীৰ্বাদ থাকিব তেতিয়ালৈকে চিন্তাৰ নেদেখো পাৰোঁ ব'লা ভাইখন আমি খন্তেক বিশ্ৰাম কৰোঁ ব'লা দাদা রবি রিয়া রিখি মা নিষাদ প্রতিষ্ঠান তম গম শাশ্বতী সমা ইয়ত ক্রৌংস মিথুনা দেখম অবধিহি কাম বুদ্ধ জ্ঞান প্ৰাপ্তিৰ পাছত আমি ৰামায়ণৰ কৰিলো ৰচনা জানো আমি ভালদৰে যুগে যুগে এই শৈৰৱ জগতৰ মনীষী সকলৰ বাবে এক অন্তহীন উৎকণ্ঠাৰ বিষয় কিন্তু যুগৰ বলে
আমি জানিব পাৰিছো ৰঘুমণি শ্ৰী ৰামচন্দ্ৰই মনুষ্য লীলাৰ অৱসানৰ হেতু কৰিব কৰ্তব্য নিজৰ প্ৰথমে বিষত জীৱদেৱী জানকী অৰণ্যৰ মাজে স্বামীৰ দ্বাৰা বৰ্জিত সীতা দেৱীয়ে হেৰুৱাব মনৰ স্থিৰতা আৰু সেই সময়ত সেই নিসহায় অবলা নাৰীৰ আমি হম একমাত্ৰ সান্তনা যাওঁ এবে মই সীতা আৰু শোকাকুল বিভ্ৰান্ত অস্থিৰ মনক সান্তনাৰ বাণীৰে উজ্জীৱিত কৰাৰ হেতু নিজকে কৰোগৈ প্ৰস্তুত তাৰ পাছত ৰামায়ণৰ পৰৱৰ্তী ঘটনাৱলী আমি কৰিম পৰ্যবেক্ষণ এতিয়া যাম কিন্তু যোৱাৰ আগতে ক'ব লাগিব
মই কি শুনিলো ৰবা তুমি ইমানকৈ জোৰ কৰিছা যেতিয়া মই মাটিতে তাৰ ছবি অংকন কৰোঁ কৰি আছো মই ৰবনে প্ৰতিচ্ছবিৰ ওপৰত কোনোবাই দেখা হ'লে আজি কি হৈছে কোনোবাই দেখা হ'লে কি হৈছে দেখো দাদা আজি চৰিত্ৰতাৰ ছায়া কওক দাদা হৈছে নেকি কিবা মংগল আমাৰ ৰাজ্যত আদেশ কৰক দাদা এতিয়াই দূৰ কৰোঁ সেই অমংগল লক্ষ্য কৰা দাদা আপুনি কিছু মাত্ৰ আপোনাৰ আদেশৰ বাবে দাদা জানিব পাৰিছো মই দুৰ্মুখ নামেৰে এক দুৰ্জনে জনক দুৰ্দাহিত কলংগিৰি ৰাজ্যত কৰিছে প্ৰচাৰ আৰু এই অনুযায়ী সাধাৰণ প্ৰজাই বিশ্বাস কৰি সেই দুৰ্মুখৰ কথাত সীতা অপযোগ কৰিছে প্ৰচাৰ অগ্নি পৰীক্ষাৰ কথা নাতাৰে সিহঁতে তথাপিতো সীতাদেৱী কলংকিনী বুলি কৰিছে প্ৰচাৰ কোন সেই দুৰ্মুখ দুৰ্জন আজ্ঞা দাদা মুহূৰ্ততে ৰেচাইড কৰা সেই দুৰ্মুখৰ যাওঁ আমি চবৰ মূৰ্তিৰে সুলেখিত কলংকিৰে দুৰ্মুখৰ ৰবা শিৰচ্ছেদ কৰিব পাৰিবা তোমালোকে সেই দুৰ্মুখৰ কিন্তু পাৰিবানে তোমালোকে শিৰচ্ছেদ কৰিব এই অযোধ্যাৰ শত শত প্ৰজাজনৰ শুনা ভাইহঁত কালি জন্মবেশত ফুৰোতে ৰাজ্যত মই নিজ কাণে শুনিছো এই সামান্য ৰজকে অযোগ উপযোগ কৰিছে দুজনে হিতাৰ চৰিত্ৰ ৰচনা কৰাটো সিহঁতৰ কাম শুভ নকুচলি নুগুলা শুভ ন তেন্তে কি কৰা যায় এই অযোধ্যাৰ বাসী দাদা খামাই ৰজকৰ কথা আমি নকল বিশ্বাস সমগ্ৰ জগতো যদি কয় কলংকিনী জনক দুইটা তথাপিতো জানকী মাতৃৰ ক্ষতি ছিল পূজ্য জগতৰ আৰু সেইবাবেই দাদা খামাই ৰজকৰ কথা আমি নকল বিশ্বাস দাদা নকল শুনিবানে ভয়ভত কৰিবানে ৰামক বিশ্বাস
আজি মই চখ খাই ৰাখিছোঁ কি দেখিলা দাদা জনক দুহিতা হিতাই পৰিশ্ৰমী আঁকি হাই ৰাখি ৰাৱণৰ নিৰ্দল যায় তাৰে জনক নন্দিনী জানকী মাতৃ প্ৰতিচ্ছবি অংকন কৰি ৰাজ্যক ৰাৱণৰ নিদ্ৰা যায় তাৰাই কুলাত এই কথা মোৰ কেতিয়াও নহয় বিশ্বাস অসম্ভৱ দাদা অসম্ভৱ হ'ব পাৰে আমাৰ ৰাজ্যত কিন্তু এই ৰামৰ ৰাজ্যত ৰামৰ ভাগ্যত জলুকত যত আছে অসম্ভৱ সকলো হৈছে সম্ভৱ মই মাতৃ কৈকেয়ীৰ কুপদৃষ্টি পঞ্চমণি বৰ্ণৰ স্বৰ্ণবিধ মানিলো গঙা এই সকলোবোৰ অসম্ভৱেই নহৈছে সম্ভৱ এই ৰঘুবংশী ৰামৰ ভাগ্যত কিমান হৰিম আৰু হৃদয়ৰ জুই ৰঘুবংশত জন্ম হ'ল খাটিলো বনবাস 14টি বছৰ অন্যায় সমৰ কৰি বধিলো মাৰি সেই তাপে আজিও দহি থাকে মোৰ হৃদয় আমাৰ সেইটো বান্ধি হৃদয়ৰ কাৰণে ব্ৰহ্মবধ কৰিছিলোঁ শুনা ভাইহঁত নাই প্ৰজন্মৰ ঐশ্বৰৰ দিনাখন নাই প্ৰজন্মৰ দেৱী জানকী যাৰ অকলত সমগ্ৰ বিশ্বই কৰে আলোচনা লংকাপতি ৰাৱণৰ হাতে বন্দিনী সীতা কলংকিনী দুৰ্ধৰিতা বুলি কৰে আলোচনা হ'ব পাৰে লংকাৰ প্ৰতি ৰাৱণৰ বন্দিনী বনে তথাপিতো জানকী মাতৃৰ সতীত্ব জীৱন্ত প্ৰতিভা দাদা সতীত্ব জীৱন্ত শুনা ভাই দাদা ৰজা মই ৰজা হেবা জানো ভালদৰে ৰজাই প্ৰজামণ্ডলীৰ অসন্তুষ্টি কৰিব পাব এই ৰাজধৰ্ম হ'ব জগতত শুনা ভাইহঁত ৰজাৰ তুষ্টিৰ ৰক্ষে কৰিব পাৰো মই সকলো কাৰ্য অপমান অপমান ৰঘুবংশ কলংক খণ্ডন কৰিব হেতু বিখাৰ্য পাৰো মই এই স্বৰ্ণশিলাখন বিখাৰ্য পাৰো মই তোমালোক নিদিব নোযোগ আৰু যদি নোযোগ হয় তেন্তে বিখাৰ্য পাৰো মই দেৱী জানকী বিসৰ্জন দিয়া লাগিলে তোমাৰ কিন্তু মনোযোগ তথাপিতো লক্ষ্মী চকু বাজে কি বলতে পারে তুমি দিবা বিসর্জন আজি মোৰ মন অতিকে ব্যাকুল কুকিলা কোমলবোৰ কণ্ঠস্বৰে মন প্ৰাণ ভৰি দিব খুজিছে আৰু এই বনৰীয়া ফুলবিলাকে ঢালি জালি নিজৰ মনৰ ভাৱ কৰিছে প্ৰকাশ হে ভগৱান তোমাৰ যে কি অপূৰ্ব সৃষ্টি প্ৰভু জননীশ্বরূপে জানকী কোৱা নাই কোনোদিনাই মিছা কৰা নাই তথাপিতো মিছাও কিন্তু আজি সেই কিদৰে প্ৰকাশ কৰি আজীৱন মান্তি নাই আজি সেই দেৱী জানকী
লক্ষ্মণ লক্ষ্মণ গ্ৰহণ কৰে দেৱী। উঠা লক্ষ্মণ উঠা। চোৱাচোন কেনেনো সুন্দৰ আমাৰ এই ৰাজভৱন। নেলাগেনে বাৰু মনত আনন্দ ইয়াত বিচৰণ কৰি? সঁচাকৈ সুন্দৰ এই ৰাজভৱন। কিন্তু আমি ইয়াতকৈ সুন্দৰ বাল্মীকিৰ পুণ্যভূমি। লক্ষ্মণ হঠাৎ ক'লা যে তুমি বাল্মীকিৰ তপোবনৰ কথা? নাই নুবুজিলো লক্ষ্মণ। দাদা ইয়াতে ইচ্ছা তোমাক বাল্মীকিৰ পুণ্যভূমি দৰ্শন কৰাবলৈ। কি ক'লা লক্ষ্মণ? দাদাই আদেশিছে বাল্মীকিৰ পুণ্যতপোবনৰ দৰ্শনৰ হেতু? জানা লক্ষ্মণ, আজি মোৰ বাওঁ বাহু আৰু বাওঁ চকু লৰিছিল সকলে। ভাবিছিলো কিবা অমংগলৰ চিনেমা, কিন্তু এতিয়াহে আশ্বস্ত হলো। ভবাই নাছিলো মোৰ জীৱনলৈ যে অনাকাংক্ষিতভাৱে এনে সৌভাগ্য আহিবই। বলা আমি যাবো, আমি বাল্মীকিৰ পুণ্যভূমি। বলা। তৰুণতাৰ মাজে নামি আহিছে ধীৰেৰে লাইট ভংগীমাৰে স্ফটিকৰ নিৰ্মল ধাৰা। সেয়াই নেকি তমথা গতিনী? আৰু তাৰে তীৰত সেয়াই নেকি বাল্মীকিৰ পুণ্যতপোবন? বাল্মীকিৰ পুণ্যভূমি বিৰাজ কৰিলে স্বৰ্গতকৈ অধিক। লক্ষ্মণ কি হৈছে তোমাৰ? পূৰ্ণিমাৰ চন্দ্ৰহে মুখখনি তোমাৰ কিয় দেখো আওহীৰ দৰে? লক্ষ্মণ কিয় দেখো তোমাৰ চকু লোটকৰ ক্ষুদ্ৰ হয়? তাই মাতৃবোৰ দেখুৱা নাই। বলা মাতৃ আগবাঢ়ি যাম। নাই নাই লক্ষ্মণ, কি হৈছে তোমাৰ? তোমাৰ মাতৃৰ দৰে নিদিব কষ্ট। দেখিলে লোটক তোমাৰ চকুত নোৱাৰোতে থাকিব স্থিৰ হৈ। লক্ষ্মণ কি হৈছে তোমাৰ? তাই মাতৃবোৰ দেখুৱা নাই। তেনেহ'লে তুমি কান্দিছা কিয়? স্নেহৰ লক্ষ্মণ, দশৰথী শ্ৰীৰামৰণে কোৱা লক্ষ্মণ কোৱা, নিদিবা কষ্ট আৰু এই জানকী মাতৃ। কোৱা লক্ষ্মণ কি হৈছে তোমাৰ? কিয় তোমাৰ আজি এনেকুৱা অৱস্থা? কোৱা লক্ষ্মণ কোৱা, তুমি মৌন হৈ আছা কিয় লক্ষ্মণ? কোৱা লক্ষ্মণ তুমি আঁতৰি গৈছা কিয়? লক্ষ্মণ কোৱা লক্ষ্মণ কোৱা লক্ষ্মণ। মৰে
অনন্ত প্ৰতিভা অযোধ্যাৰ ৰাতৰ আদেশ উচ্চ পক্ষী নিজ কাৰাগাৰ করবে মংগলীয় খালিব হেতু পূজাৰ মংগলীয় এৰি যাব লাগে আজি অৰণ্যৰ মাজত এৰি যাব লাগে আজি অৰণ্যৰ মাজত কিন্তু কাক এৰি যাব লাগে অৰণ্যৰ মাজত মই কাক এৰি যাব লাগে অৰণ্যৰ মাজত জীৱন সাধনা বাস কৰোঁ আমি অৰণ্যৰ মাজে তুমি নকৰা বেজাৰ বিধিৰ বিধান নহয় খণ্ডন বলা দেৱী আমাৰ সৌ সুদূৰত যে দেখিছা শ্যাম ক্ষেত্ৰ সেয়ে আমাৰ তপোবন নিজ তনয়াৰ দৰে তোমাক কৰিম পালন বলা দেৱী আমাৰ আশ্ৰমে আশ্ৰম পবিত্ৰ হওক তোমাৰ চৰণ স্পৰ্শৰে জীৱনৰ আটাইতকৈ কৰুণ লাগিছে আনন্দ ঋষি শ্ৰেষ্ঠ বাল্মীকি পালো মই পিতৃস্বৰূপে পিতা অভাগীৰ সেৱা গ্ৰহণ কৰিব ভাগ্যৱতী হ'ব বলা দেৱী যাওঁ এতিয়া নকৰি পলম বলক পিতা